ৰাতি দিওঁতে টান থাকোঁ, ৰাতিপুৱা উলিয়াওঁতে কোমল হৈ পৰোঁ। নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে GK কুৱেশ্যন। বলক তেন্তে দেৰি নকৰি আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ। বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'ৰ 1 নম্বৰ সাঁথৰটো হ'ল চাবলৈ আহিছ মোক, সুমুৱাই ল'ম তোক, মালিকে মোক চাব কিন্তু তোকহে নিব। বন্ধু-বান্ধৱীসকল, ইয়াৰ উত্তৰটোনো কি হ'ব তোমালোকে কমেণ্ট কৰি জনোৱাচোন। বন্ধু-বান্ধৱীসকল, ইয়াৰ উত্তৰটো হ'ব চেপা আৰু মাছ। দুই নম্বৰ সাঁথৰটো হ'ল একাপ পানীত দুটা ৰং, সেইটো কি বস্তু কোৱাচোন, আমি সকলোৱে খাওঁ। বন্ধু-বান্ধৱীসকল, ইয়াৰ উত্তৰটোনো কি হ'ব তোমালোকে কমেণ্ট কৰি জনোৱাচোন। বন্ধু-বান্ধৱীসকল, ইয়াৰ উত্তৰটো হ'ল ওকণি। 3 নম্বৰ সাঁথৰটো হ'ল সেইটো কি বস্তু যিটো হৰুৱাব পাৰি কিন্তু বুটলিব বিচাৰিলেও কোনেও বুটলিব নোৱাৰি। বন্ধু-বান্ধৱীসকল, ইয়াৰ উত্তৰটোনো কি হ'ব তোমালোকে কমেণ্ট কৰি জনোৱাচোন। বন্ধু-বান্ধৱীসকল, ইয়াৰ উত্তৰটো হ'ব নিয়ৰ। বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'ৰ একেবাৰে শেষৰ সাঁথৰটো হ'ল ৰাতি দিওঁতে টান থাকোঁ, ৰাতিপুৱা উলিয়াওঁতে কোমল হৈ পৰোঁ। বন্ধু-বান্ধৱীসকল, ইয়াৰ উত্তৰটোনো কি হ'ব তোমালোকে কমেণ্ট কৰি জনোৱাচোন। বন্ধু-বান্ধৱীসকল, ইয়াৰ উত্তৰটো হ'ল বুট মাহ।